চৰকাৰৰ কথা পিছত প্ৰথম এলায়েন্সটো ক্লিয়াৰ হ'ব লাগে ইয়াৰ পিছতহে চৰকাৰ প্ৰথম এলায়েন্সটো ক্লিয়াৰ আমি কৈছোঁ যে ইউ পি পি এলক বাদ দিয়ক আমি এন ডি এত সোমাই যাম তেতিয়া ক্লিয়াৰ হৈ গ'ল তেতিয়া বিজেপিক লৈ পেলাই চৰকাৰ কৰে নকৰে সেইটো অট'মেটিক ইনক্লাইন সেইটোৱে ইউ পি পি এলক বাদ দিয়ক আমি বিজেপিৰ লগত এন ডি এৰ লগত থাকি পেলাই আমি চৰকাৰ গঠন কৰিম আমি চৰকাৰ গঠন কৰিম মানে এলায়েন্সত আমি থাকিম চৰকাৰটো অকলেও বনাব পাৰে বিজেপিকো লৈ পেলাই বনাব পাৰে সেইটো ছেকেণ্ড অপশ্যন প্ৰথমত এন ডি এ এলায়েন্স ইউ পি পি এলক বাদ দিব লাগিব ডিমাণ্ড মাঠে ফাটা 16টা ডিপাৰ্টমেণ্ট ঘূৰাই আনা আৰু বি টি চিটো যিটো ষ্টেটাছ ক্ষমতা পাৱাৰ সেইটো আগৰ নিচিনা থাকিব লাগে নহ'লে এই ইউ পি পি এলৰ দিনত একটা ইন'ভা গাড়ী লৈ পেলাই আগৰ মাথাত লৈ পেলাই লিখি পেলাই একলা ঘূৰা এনেকুৱা ক্ষমতাটো আমাক নালাগে আগৰ ক্ষমতাটো কি আছে জানে সকলে একটা এস্কৰ্ট পায় সকলে 2টা PSO পায় চিফ ডেপুটি চিফে আগে পিছে এস্কৰ্ট লৈ পেলাই ঘূৰে এইবিলাক ক্ষমতা ষ্টেটাছ বুলি কোৱাটো বি টি চি চুক্তিৰ যিটো আমাক ক্ষমতা দিছে সেইটো আমাক আকৌ লাগে এইবিলাকেই আৰু কি আমাৰ আজি বি পি এফ দলৰ PMB বৈঠক হৈছিলে যেহেতু আপোনালোকে সবে গম পাইছে যে অহা 5 তাৰিখ অক্টোবৰত যেটো চৰকাৰ গঠন কৰিবলৈ গৈ আছে ইয়াৰে অথ-টেকিং চেৰিমনি আছে সেইটো বিষয় লৈ আমি এতিয়া চৰকাৰ যেটো বনাবলৈ গৈ আছে যেটো সময়ও নাই সেই হিচাপত আমি PMB আলোচনা কৰিছে যে অথ-টেকিঙৰ পিছত যেটো চৰকাৰৰ বহিব আমি কি কাম কৰি যাম সেইটো লৈ খুব সিৰিয়াসলি ডিসকাশন হৈছে আৰু আমি আসলতে বিপিএফ হিসাবে অকলে নির্বাচন খেলিছে সবে জানে আমি বিপিএফ হিসাবে 28 সিট পাইছে সেইটো সবেও জানে তো এতিয়া আমাৰ কথাটো হল বিপিএফৰ হয় বিপিএফ 28 সিট পাইছে অকলে সরকার গঠন কৰিব পাৰে এটো কোনো কনফিউশন হ'ব নালাগে কিন্তু আমাৰ বিপিএফৰ নেতা কৰ্মী সকলে যিখিনি PMB বডি বা ডিস্ট্রিক্ট বডি বা সেন্ট্ৰেলত যিখিনি কৰ্মী সকল আছে সবে চিন্তা কৰিছে যদি বিপিএফ BTC সকলো জাতি জনগোষ্ঠী বা সকলো শ্ৰেণীৰ লোকসকলক যেটো উন্নয়নৰ কথা কৈ আইছো বা BTC নিৰ্বাচনৰ ইলেকশন প্ৰচাৰ অভিযানৰ প্ৰচাৰৰ সময়ত বহুত কথা ৰাইজৰ মাজত প্ৰতিশ্ৰুতি দি আহিছে বা কাম কৰিম হেতু কৰিম বুলি কৈ আছে হেতু যদি হ'ব লাগে সাকসেস হ'ব লাগে তেতিয়া হলে আমি হসাকে বিপিএফে অকলে পাৰিব না নাই হেতু বহুত আমাৰ মাজত 2 ঘণ্টা 3 ঘণ্টা আলোচনা হৈছে হসাকে খুব মানে চিন্তাজনক আৰু সিৰিয়াস আমাৰ মাজত ডিসকাশন হৈছে ইয়াৰ মাজতে আমাৰ এটা আজি লাষ্টত কনক্লুজন আমি কৰিব পাৰিছো বা ডিসিশনত আনিব পাৰিছো যদি বিজেপি এলায়েন্স এনডিএ বা বিজেপি ইউপিপিএল দলক যদি এনডিএ পৰা বাদ দিব পাৰে তেতিয়া হলে বিপিএফ দল হিচাপে এনডিএ লগত থাকাত কোনো আপত্তি নাই আৰু আমাৰ যিখিনি ইলেকশন ইস্তাহাৰত যিখিনি ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে যিখিনি প্ৰচাৰ চলাই আহিছিল ইস্তাহাৰত লিখিতভাৱে প্ৰচাৰ কৰিছে সেইবিলাকৰ ওপৰত ইমপ্লিমেন্টেশনৰ ক্ষেত্ৰত যদি সহায় কৰে বিজেপিয়ে আমাৰ এনডিএক থাকা পিছত বা আমি এনডিএত থাকিম তেতিয়াহলে আমাৰ কোনো আপত্তি নাই সিধা কথা ইউপিপিএল থাকিলে বিপিএফে নাথাকিব
যদি ইউ পি পি এলক বাদ দিব পাৰে তেতিয়া বি পি এফে বিজেপিৰ লগত এলায়েন্সত থাকি পেলাই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু থাকিব। আৰু আমাৰ কিছুমান ডিমাণ্ডছ আছে বি টি চি উন্নয়নৰ স্বাৰ্থত, সেইখিনি নিশ্চয় বিজেপিয়ে আমাক সহায় কৰিব বুলি আমি আশা কৰি আজি আমাৰ কোনো আপত্তি নাই এন ডি এ থাকাক সেইখিনি ডিচিশ্যন আমাৰ মাজত আহিল।